গাখীৰ আনিব গৈ আছোঁ গা পা ধুওঁতে অকণমান দেৰি হ'ল এতিয়া মই গাখীৰ আনিব যাই আছোঁ ওচৰতে তাৰপিছত গাখীৰ চাখীৰ আনি কিনে গৈ আছোঁ দাদা অলপ দেৰি হ'ল হেল্ল' এভৰিৱান হিমাদ্ৰী ৰাজবংশী আৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মই আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টো পাকঘৰৰ পৰাই এতিয়া মই কৰি আছোঁ গাখীৰ গৰম আৰু আজি আমাৰ ঘৰত সৰুকৈ এখন কিবা পূজা পতা হৈছে নাগ পঞ্চমীৰ কাৰণে আৰু পূজাৰ ঘৰত পূজা পাতিলে আপোনালোকে গমে পায় কিমান কাম থাকে চ' ৰাতিপুৱাৰ পৰা সেইখিনি কাম কাজ কৰি এতিয়া আজৰি হৈছোঁ এতিয়া 9:30 বাজিছে কিছু কাম বাকী আছে এতিয়া গাখীৰখিনি গৰম কৰি থৈছোঁ আকৌ অকণমান দেৰিকৈ আৰু অলপমান কাম চাম কৰি এতিয়া আৰু ৰাতিপুৱাৰ কামখিনি ফিনিছ হৈ যাব তাৰপিছত আমি আৰম্ভ কৰিম আজিৰ দিনটো তো বলক তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁগৈ আৰু আপোনালোকে চাই থাকক আমাৰ ভাগৱত পাঠ হ'ব আৰু এতিয়া আজি নিৰামিষ মাছ মাংস তেল চেল একো নাখাওঁ ৰাতি খাম পূজা হৈ যোৱাৰ পিছত এতিয়া মই ভাততে আলু দি দিছোঁ আৰু ঘি ল'ম আৰু গাখীৰ ল'ম এনেকৈ খাম আৰু ৰাতি পূজা হৈ যোৱাৰ পিছত বাৰু অলপ তেল চেল খাম আৰু দালি চালি বনাই দুপৰীয়া দালি বনাম বইল দালি কিন্তু তেল চেল নিদিওঁ আৰু এতিয়া বাচন বৰ্তন ধুই পেলাই এনেকৈ থৈ দিছোঁ একো চাফ চিকুণ কৰা নাই খাই লৈ উঠি চাফা কৰিম আৰু খাই বৈ হাই ফ্ৰেণ্ডছ মই ভাত বনাই আছোঁ আৰু এতিয়া ভাবিছোঁ আজিতো একো বনাবলৈ নাই অকল দালিতে মই হৈ আছে আৰু ভাবিছোঁ নাৰিকল প্ৰসাদৰ কাৰণে নাৰিকলখিনি একেবাৰে কাটি থৈ দিওঁ আৰু এটা চেলফি ষ্টিক আনিছিলোঁ চাইছোঁ আৰু কেনেকুৱা এতিয়া মোবাইলটো আহি যদি থাপকৈ মোৰ মূৰতে ভৰে একে কপাল ফুলি থাকিব তথাপি চাইছোঁ আৰু কেনেকুৱা ভালে ঠিকে আছে তো ফ্ৰেণ্ডছ ভাত চাত বনাই মেলি মোৰ হ'ল আৰু এতিয়া অকণমান বিচনাত বাগৰ দিছোঁ আৰু এতিয়া বিচনাৰ পৰা শুই উঠি নাৰিকলখিনি ৰুকি থৈ দিম পায়সৰ কাৰণে আৰু পায়স চায়স বনাই একেবাৰে অকণমান দেৰিকৈ লগ পাম আৰু আপোনালোকক আৰু এতিয়া অকণমান ৰেষ্ট ল'ম আৰু কাৰণ দুপৰীয়া ভাত সাজ খাই অকণমান কিবা বিচনাত বাগৰ দিব মন যায় নহয়নে বাৰু সেইকাৰণে ময়ো অকণমান বাগৰ দিওঁ সোনকালে উঠিছোঁ আৰু দিনটো কাম চাম কৰা অলপ ভাগৰ লাগি আছে এতিয়া অকণমান বাগৰ দিওঁ ৰেষ্ট লৈ কিনে আপোনালোকক লগ পাইছোঁ এয়া বিভু তো গাইজ এতিয়া আবেলি হ'ল মই গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া মই পায়স বনাম আৰু আজি দেউতা ক'ৰবাত সত্যনাৰায়ণ পূজা আছিলে তাতে গৈছিল তাৰ পৰা অকণমান ভোক লৈ আহিছে সেয়া খাম খাই লৈ পেলাই পায়স চায়স বনাম আৰু আপোনালোকক দেখাই থাকিম অলপ আৰু গোটেই দেখাব নোৱাৰিম কাৰণ বেলেগ মানুহ আহিব আৰু লাজো লাগে এনেকৈ নতুন যিহেতু মানুহবোৰৰ আগত ভিডিঅ' কৰিব চ' অলপ দেখুৱাম এইফালে ল'ৰা কান্দি আছে মিল্কেনাট চকলেট খাবৰ কাৰণে দোকানত দিছিলোঁ মিল্কেনাট চকলেট আনিব কিন্তু মিল্কেনাট নাপালে কিবা বেলেগ আনিছে সেইকাৰণে এতিয়া কান্দি আছে সি মিল্কেনাট চকলেট লাগে তাৰপিছত আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে সেইসকলে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যাবলৈ সহায় কৰিব আৰু এইটো মোৰ ল'ৰা কান্দিয়ে থাকে মিল্কেনাট চকলেট খাওঁ কৰি ঠিক আছে আপোনালোকে চাই থাকক আৰু মই এতিয়া বনাওঁগৈ আৰু পিছত লগ পাই আছোঁ আপোনালোক
সত্যনাৰায়ণ পূজাৰ ভোগ খাই মই বহুত ভাল পাওঁ আৰু মোৰ নিচিনাকৈ কোনে কোনে ভাল পায় জনাবচোন। মই শৰাইখন এনেকৈ সাধাৰণভাৱে সজাই থৈ দিছোঁ। মানুহখিনি অহাৰ পিছত মই এটাও ভিডিঅ' কৰি ৰাখিব পৰা নাই, অলপো ৰাখিব পৰা নাই, তাৰ কাৰণে মোক ক্ষমা। মই একদমেই পাহৰি থাকিলোঁ ৰাখিবলৈ। গাইজ, আজি হৈছে একেবাৰে শুক্ৰবাৰ আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ সোমবাৰে, কিন্তু ভিডিঅ'টো শেষ কৰা নহ'ল। সোমবাৰে মই যেতিয়া মানুহ দুনুখিনি আহিলে তেতিয়া আৰু চাহ দিয়া, পানী দিয়া, তাৰপিছত এনেকৈ ভিডিঅ'খিনি কৰিব ৰৈ থাকিলে, ভিডিঅ' কৰিব একদম বাবুই তাৰ মানে ঔষধ খাইছে, তাকে কৈছে বাবুই ঔষধ খাইছে বুলি কওঁচোন, মা বুলি কৈ আছে। এইটো হৈছে বাবু আমাৰ, এইটো আমাৰ বাবু। তাৰপিছত আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু মোৰ ভিডিঅ'বোৰ আগলৈ আগবঢ়াই নিব বুলিও আশা কৰিছোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই পেলাই ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুনকৈ আৰম্ভ কৰিছোঁ, হয়তো কিবা ভুলকৈও ক'ব পাৰোঁ, আপোনালোকে ক্ষমা কৰি দিব তাৰ কাৰণে। আৰু মৰম দিব, আপোনালোকৰ মৰম চেনেহে মোক আকৌ নতুনকৈ মানে ভাল ভিডিঅ' দিবলৈ আগ্ৰহ মানে উৎসাহ কৰি তুলিব। আৰু কি আৰু নাখাবি আৰু নাখাবি। তাৰপিছত এইকেইদিন ভিডিঅ' বনাব পৰা নাই, কিবা অলপ অসুবিধা আছিলে, সেইকাৰণে ভিডিঅ' একো বনাব পৰা নাই। ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষটো কৰিব লাগিব হয়নে নাই, সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ। আৰু ক'ব লগা বহুত আছিলে, আপোনালোকক মই এটা মোৰ পৰিচয় মানে চিনাকি ভিডিঅ' এটা লৈ আহিম আপোনালোকক, আৰু সেই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিলেও সেই ভিডিঅ'টো মই অহা সোমবাৰ মানত দি দিম। আৰু এইটো ভিডিঅ' হয়তো আপোনালোকে আজি শুক্ৰবাৰ, শনি ৰবি সোমবাৰ মানে পাই যাব, সোমবাৰ মানে চাবলৈ পাব। আৰু শাওণ মাহৰ প্ৰথমটো সোমবাৰ কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকেতো দেখিলে। আৰু এইখিনিয়ে আছিল মোৰ এই ভিডিঅ'টি। এতিয়া মই ভিডিঅ'টি ভাবিছোঁ এইখিনিতে আৰু দীঘলীয়া নকৰোঁ, সামৰোঁ, আৰু ভিডিঅ'টো ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু শেষলৈকে চবে বহুত বহুত ধন্যবাদ।